আমাৰ ৰেভিনিউটো বাঢ়িব লাগে। ৰেভিনিউৰ লগতে আমি চৰকাৰৰ কামটো কৰিব পাৰোঁ। 20 বছৰ কৰিছোঁ আৰু নিৰ্দেশ দিছোঁ। আৰু ঠিক তেনেকৈয়ে তেখেতে পাউলটকো মোক মাতিলে, নিজৰ সমষ্টিত মাতিলে, আহিলোঁ। আহি পেলাই আমাৰ পাৰ্টিৰ মানুহৰ লগত লগ পালোঁ, আলোচনা কৰিলোঁ। এতিয়া এই পলিচিত কয়েকটা ক্ৰেচাৰ আছে। তাৰপিছত আমাৰ এই কোৱাৰীবিলাক আছে, এইবিলাকক অলপ ৰাইজে কয়েকটা অভিযোগ মোক দিছে। এইটো চাবৰ কাৰণে মই অফিচাৰক মই ক'ম কি অভিযোগ আছে নাই এইবিলাকক। আৰু হাতী মানুহৰ সংঘাত, ৱাচ টাৱাৰ কেনেকুৱা কৰিব পাৰে, এইটো বাজেট হৈ আছে আমাৰ। আৰু মই অলৰেডি অফিচাৰক ক'লোঁ যে ডাঙৰ যি টৰ্চবিলাক আছে, এই টৰ্চবিলাকক ইমিডিয়েট 2-1 দিনৰ ভিতৰত যোগাৰ কৰি ইয়াত দিব। এইটো ৰাইজৰ ডিমাণ্ড। মই শুনিছোঁ বহুত 200মান বাগানতে, চাহ বাগানতে হাতীবিলাক থাকে। তাৰপিছত ৰাতি হ'লে, গধূলি হ'লে 6টা-7টা মানতে 5টা মানতে ওলাই আহে। তো এনেকুৱা এইটোৰ কাৰণে মই ভিজিট কৰিছোঁ। আজি শনিবাৰ, শুকুৰবাৰত মই দায়িত্ব লৈ পেলাই, শনিবাৰ, সোমবাৰ, আজি কিবাৰ মংগলবাৰ, এই তিনিদিনহে মই কাম কৰিব পাইছোঁ। আৰু আছে বহুত কাম কৰিব লগা আছে। লাহে লাহে এইবিলাক হৈ যাব। তো ধন্যবাদ দিছোঁ মোক ইয়াত মাতি অনাৰ কাৰণে, যে নতুন দায়িত্ব পালোঁ আৰু নতুন পৰিৱেশ। আৰু অসম গভৰ্ণমেণ্ট আমাৰ জয়ন্ত মল্ল ছাৰে যেনেকুৱা ৰেভিনিউটো বঢ়াব আমাক কৈছে, তাৰপিছত আমিও BTC হিচাপে হাগ্ৰামা মহিলাৰী ছাৰে বহুত কিবাত আছে মোক নিৰ্দেশ দিছে আৰু এডভাইচ দিছে, যেনে তেনে হ'লেও গোটেই ইলিগেল কামবিলাক যাতে বন্ধ হয় আৰু আমাৰ ৰেভিনিউটো বাঢ়ে, এই পৰামৰ্শটো মোক দিছে। আৰু মই যিমান পাৰোঁ আমাৰ এই চৰকাৰৰ NDA চৰকাৰৰ আৰু ৰাইজৰ কাৰণে যাতে NDA চৰকাৰে আৰু আমি হাগ্ৰামা ছাৰৰ নেতৃত্বত যাতে ভাল কাম আমি কৰিব পাৰোঁ ৰাইজৰ কাৰণে, সেইটো কাৰণে মই চেষ্টা কৰি আছোঁ আৰু কৰি যাম। যিহেতুকে ছাৰ নতুনকৈ আপুনি ফিল আপ কৰিছে, এই অঞ্চলবিলাকত কিন্তু অবৈধভাৱে যথেষ্ট কাঠৰ মিলবিলাক কিন্তু গঢ়ি উঠিছে আৰু শিলৰ কুঁৱাৰীবিলাকো কিন্তু কি ব্যৱস্থা গ্ৰহণ কৰিব? ক'ত আছে, যদি প্ৰমাণ আছে মোক ক'লে হ'ল। যদি প্ৰমাণ আছে এতিয়া মই উঠাই দিম। মই সেইদিনাখনে লগে মই অফিচাৰবিলাকক মাতি পেলাই, মোৰ ছেক্ৰেটাৰী, CSD, DFOবিলাকক মাতি পেলাই মই কৈছোঁ ইলিগেল এটাও থাকিব নোৱাৰিব। ইলিগেল এটাও থাকিব নোৱাৰে। এইটো ইমিডিয়েট শেষ কৰিব লাগে। গোটেই কিবাটো ইলিগেল, কাঠৰ মিল হওক, কোৱাৰী হওক, কিবা একটা হওক, কি হওক, যি গভৰ্ণমেণ্ট লাইচেঞ্চ আছে এইবিলাক বেলেগ কথা। লিগেলটো লিগেল হিচাপত থাকিব, কিন্তু ইলিগেলি যাতে নাথাকে। অট'মেটিকেলি মই টোটেল বস্তুটো বন্ধ কৰি দিছোঁ। ছাৰ এতিয়া এটা কথা ক'ব পাৰি, আপোনাৰ নেতৃত্বত এতিয়া কোনো খালি যাব নোৱাৰিব আৰু? চেষ্টাটো কৰিছোঁ, এতিয়া ভিতৰত কি হয় নহয়